Hi friends, welcome to my channel. আজি ডিএমই নন টেকনিকেলৰ এডমিট কাৰ্ড জাৰি হৈছে তো নিজৰ মোবাইলতে কেনেকৈ চেক কৰিব পাৰি এইটো আজিৰ ভিডিঅ'ত আমি দেখাওঁ তো নিজৰ মোবাইলতে আপোনালোকে এডমিট কাৰ্ডটো উলিয়াব পাৰিব তো কেনেকৈ উলিয়াব চাওক ফাৰ্ষ্টত যিকোনো ব্ৰাউজাৰত যাব ক্ৰম ব্ৰাউজাৰ গুগলত যাব গুগলত যোৱাৰ পিছত এনেকৈ চাৰ্চ কৰিব ডিএমই নন টেকনিকেল বুলি চাৰ্চ কৰিব কৰাৰ পিছত এনেকৈ এটা ফাৰ্ষ্টৰ অপশ্যনটো আছে ডিএমই আছাম তাত ক্লিক কৰিব কৰাৰ পিছত তেনেকুৱা এটা অপশ্যন আহিব নিউ এডমিট কাৰ্ড গ্ৰেড 3 নন টেকনিকেল তাত ক্লিক কৰিব এনেকুৱা এটা ফেচ আহি যাব অহাৰ পিছত লিখা আছে এডমিট কাৰ্ড ফৰ গ্ৰেড 3 নন টেকনিকেল এপ্লিকেশ্যন নং অৰ মোবাইল নম্বৰ আপোনাৰ যিটো এপ্লিকেশ্যন নম্বৰ আছিল সেইটো দিব নহ'লে এইটো যদি মনত নাই তেতিয়া মোবাইল নম্বৰটো দিলে হ'ল আৰু ডেট অফ বাৰ্থটো মাৰি দিলে হ'ল এপ্লিকেশ্যন নম্বৰটো মাৰিলোঁ ইয়াৰ পিছত ডেট অফ বাৰ্থটো দিয়াৰ পিছত এডমিট কাৰ্ড ডাউনলোড এডমিট কাৰ্ড ইয়াতে ক্লিক কৰিব কৰাৰ পিছত তেনেকৈ আপোনাৰ এডমিট কাৰ্ডটো আহি যাব নিজৰ মোবাইলতে এনেকৈ ডাউনলোড কৰিব পাৰিব ফুল ডিটেইলছ দিয়া আছে এক্সাম চেণ্টাৰ লাল বাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠ HSS মুলাগাঁও বৈঠামাৰী বঙাইগাঁও বঙাইগাঁও ডিষ্ট্ৰিক্ট কোনোবাৰ এক্সাম থাকিলে জনাবচোন এইটো চেণ্টাৰত কোনোবাৰ যদি এক্সাম আছে তেনে জনাব টাইমিং আছে 11টাৰ পৰা 12:30লৈকে এক্সাম ডেট 30 তাৰিখত আপোনালোকে হয়তো জানে আগতে নটিচ দিছিল নটিচত লিখা আছে 12 তাৰিখ বুলি তো এটা আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক ছাবস্ক্ৰাইব কৰিব ধন্যবাদ